নমস্কাৰ বন্ধুসকল, আহকচোন আজি ভিডিঅ'টো এটা কাহিনীৰে আৰম্ভ কৰোঁ। কাহিনীটো বেলেগ কাৰো নহয়, মোৰ নিজক লৈয়ে হয়। মানে মোৰ জীৱনৰ কেৰিয়াৰটো কেনেকৈ ষ্টাৰ্ট হৈছিলে বা আজি মই কি পৰ্যায়ত আছোঁ, সেই বস্তুটো এটা মই কাহিনীৰ যোগেদি আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো অকণমান মন দি শুনিব। মোৰনো কাহিনী মানে জীৱনটোনো কেনেকৈ আৰম্ভ হ'ল বা মোৰ কেৰিয়াৰ জীৱনটো কেনেকৈ আৰম্ভ হ'ল, সেই বস্তুটো এটা মানে কি হয়, মই কাহিনীৰ যোগেদি আপোনালোকক ক'ম। কাহিনী নহয় আচলতে, এইটো সত্য। মোৰ জীৱনৰ এইটো মানে সত্য কাহিনী। আচলতে 2004 চন মই যেতিয়া SSLC পাছ কৰিছোঁ, তেতিয়াৰ পৰাই মোৰ জীৱনৰ কেৰিয়াৰটো আৰম্ভ হ'ল। কেনেকৈ আৰম্ভ হ'ল সেই বস্তুটো ভালদৰে শুনিব। মানে 2004 চনত মই যেতিয়া SSLC পাছ কৰিলোঁ, কৰাৰ পাছত মই যেতিয়া কলেজত এডমিশ্যন লোৱাৰ পাছত কি হৈছে, মই এটা পাৰ্ট টাইম জব আৰম্ভ কৰিলোঁ। পাৰ্ট টাইম জবটো মানে আপোনাৰ কি আছিলে সেইটো অকণমান গুৰুত্ব দি শুনিব। পাৰ্ট টাইম জবটো মই নাই কমেও প্ৰায় 6 বছৰমান, 4.5 বছৰমান কৰিলোঁ। মানে কলেজ মই আপোনাৰ 12টা, 12:30 মানলৈকে কৰোঁ। তাৰ পাছত মই সেই পাৰ্ট টাইম জবটো কৰোঁ। সেই পাৰ্ট টাইম জবটো হ'ল, মই এখন মোবাইল ৰিপেয়াৰিং দোকানত কাম কৰিছিলোঁ। তেতিয়া প্ৰথম পৰ্যায়ত যেতিয়া মই কাম কৰিছিলোঁ, তেতিয়া মানে কোনো মোৰ দৰমহা নাছিলে। জাষ্ট মই তাত দোকানখনত মানে কি হৈছিলে, মই কলেজ মানে ছুটি কৰি মই তাত গৈ আপোনাৰ কি হৈছিলে, মোবাইলৰ ৰিপেয়াৰিং বা ছফ্টৱেৰ বা সেই কামবিলাক মানে শিকিবলৈ লৈছিলোঁ। লাহে লাহে শিকোঁতে মোৰ আপোনাৰ কি হৈ গ'ল, প্ৰথম যেতিয়া দৰমহা পাইছিলোঁ তেতিয়া 1000 টকাৰ পৰা মানে মাহেকীয়া মোৰ ষ্টাৰ্ট হ'ল। মানে কি, মই কামটো অলপ শিকিলোঁ। শিকি যোৱাৰ লগে লগে মানে কি হ'ল, মালিকে মোক দৰমহা দি মানে ৰাখিবলৈ ধৰিলে। মানে কি, মই তেতিয়া প্ৰথম দৰমহা 1000ৰ পৰা আৰম্ভ কৰিছোঁ। কৰোঁতে আপোনাৰ কি হ'ল, মানে মোৰ সেই মোবাইলৰ ৰিপেয়াৰিং বা ছফ্টৱেৰ সেইখিনিৰ ওপৰত মোৰ অভিজ্ঞতা হৈ গ'ল। হৈ যোৱাৰ লগে লগে কি হৈ গ'ল, মালিকে লাহে লাহে দৰমহাটো 2000, 2500, লাষ্ট 3500 মান কৰিছিলেগৈ। তেতিয়া আপোনাৰ কি হ'ল, 2011 চনৰ 8 ডিচেম্বৰ মানলৈ হ'ব, মই তেতিয়া মানে কি হ'ল, কৰি থাকোঁতে মানে ডিচেম্বৰৰ 2011 চনৰ 8 তাৰিখলৈকে সেই দোকানখনত মই মানে কি হয় ব্যস্ত হৈ থাকিলোঁ। মানে মোৰ কৰ্মজীৱন তেনেকৈ চলাই থাকিলোঁ। চলাই থাকোঁতে কি হ'ল আপোনাৰ, যেতিয়া মই মানে কি হ'ল, মোৰ এই দোকানত থকা বা সেই মোবাইলৰ ৰিপেয়াৰিং বা ছফ্টৱেৰ সেই কামখিনি যেতিয়া মই জনা হ'লোঁ, হোৱাৰ লগে লগে মানে কি হ'ল, দোকানখনত লগতে মোবাইলো ৰাখিছিলে, মোবাইল বিক্ৰীও কৰা হৈছিলে। তেতিয়া মানে কি হয়, মোবাইলৰ কোম্পানীৰ মানুহবিলাক আহোঁতে মোৰ চিনাকি হ'ল। চিনাকি হোৱাৰ লগে লগে মানে কি হ'ল, মোক কোম্পানীৰ ফালৰ পৰা অফাৰ দিলে। অফাৰ কি দিলে মানে কি হয়, মই তেনেকৈ আপোনাৰ কোম্পানীৰ ফালৰ পৰা মানে কি হ'ল, মোক মানে মাতিলে যে তুমি এটা কাম কৰা, আমাৰ চেমচাঙত এনেকৈ দোকানত মানে প্ৰমোট কৰিবৰ কাৰণে এনেকুৱা প্ৰমোটাৰৰ প্ৰয়োজন হৈছে, গতিকে তুমি প্ৰমোটাৰ কৰিবলৈ ইণ্টাৰেষ্টেড আছা নেকি? তেতিয়া আকৌ কি হৈছিলে, সেই প্ৰমোটাৰ মানে কি হয়, একেবাৰে আপোনাৰ কোম্পানীত মানে একদম ষ্টাৰ্টিং লেভেলৰ কাম আৰু। মানে কি হয়, দোকানত থাকিব লাগে, কাষ্টমাৰক প্ৰডাক্ট দেখাব লাগে, প্ৰডাক্টত কি আছে বা সেই প্ৰডাক্টৰ বেনিফিটখিনি দেখাব লাগে, কাষ্টমাৰক বিকিব লাগে। মানে কি হ'ল, তেনেকৈ ধৰি লওক মোৰ সেই কোম্পানী লেভেলত মোৰ কাম ষ্টাৰ্ট হ'ল। কিন্তু সেই কামটো ষ্টাৰ্ট হোৱাৰ আগত মই এটা কথা ক'ব বিচাৰিছোঁ, মানে মই যে সেই দোকানখনত 6.5 বছৰ বা 6 বছৰ থাকিলোঁ, মোৰ কিন্তু দোকানখনৰ মানে কি হয়, এটা বস্তুৰ পৰা মোৰ অভিজ্ঞতা হ'ল যে দোকান এখন কেনেকৈ পৰিচালনা কৰিব লাগে, কাষ্টমাৰক কেনেকৈ হেণ্ডলিং কৰিব লাগে, বা দোকানৰ ধৰি লওক আপোনাৰ কিবা বস্তু ক'ৰ পৰা কিনিব লাগে বা কিমান মানে হ'লচেল প্ৰাইচ কি, বা কাষ্টমাৰক কিমানটো মাৰ্জিন ৰাখি বিকিব লাগে, সেই বস্তুখিনি মোৰ অলপ অভিজ্ঞতা হ'ল। বা যি নহওক, তাৰপাছত মই কোম্পানী মানে কি হয়, প্ৰমোটাৰ লেভেললৈ গ'লোঁ। মানে কি হয়, চেমচাঙৰ প্ৰমোটাৰত জইন কৰিলোঁ। জইন কৰি প্ৰায় আপোনাৰ চেমচাঙত মই 4.5 বছৰমান কাম কৰিলোঁ।
সেই তেতিয়া আপোনাৰ কি হয়, ছেমছাঙত কৰোঁতে ছেমছাঙতো প্ৰত্যেক মাহে মাহে আপোনাৰ ধৰি লওক মানে কি হয়, ট্ৰেইনিং হয়। প্ৰডাক্টৰ ওপৰত নতুন প্ৰডাক্ট আহিছে, সেই প্ৰডাক্টৰ ফিচাৰ্ছখিনি বুজোৱা যায় ট্ৰেইনিঙত, বা কাষ্টমাৰৰ লগত কেনেকৈ ডিল কৰিব লাগে, কাষ্টমাৰক কেনেকৈ বুজাব লাগে, বা মানে যিখিনি ফিচাৰ্ছ আছে তুমি কাষ্টমাৰক কেনেকৈ ডেমো দিবা, গোটেই বস্তুটো মানে কি হয় কোম্পানী লেভেলত বুজোৱা যায়। এতিয়া ছেমছাং মানে বহুত ষ্ট্ৰিক্ট আছিলে দেই, মানে কি হয় তাত কামবিলাক একদম ডিচিপ্লিন পূৰা, মানে কি হয় ভালদৰে মানিব লাগিব, তেতিয়াহে মানে কি হয় তাত টিকি থাকিব পাৰিব। গতিকে তাত মোৰ সেইটো এটা অভিজ্ঞতা হ'ল যে কোম্পানী লেভেলত কেনেকৈ কাম কৰিব লাগে, বহুত কষ্ট আছে, মানে একদম ধোঁৱা বাজ কৰি দিয়ে, মানে যিটো মানে ছিষ্টেমত বিক্ৰী কৰিব লাগে, বা আপোনাৰ ডেইলি মানে কনফাৰেঞ্চ কল, বা মানে বস্তু কি মানে মোবাইল কেলৈ বিকিব পৰা নাই, দিনটোত যিমান ফোন আহে, যিমান হেৰি কৰে, মানে দিমাগ বেয়া হৈ যায়গৈ, মানে কষ্ট আছে। তাৰ পাছত তেতিয়া মানে কি হয়, মই দোকান 2011 চনৰ 8 ডিচেম্বৰত বাদ দিয়াৰ লগে লগে মানে কি 2011 চনৰ 9 ডিচেম্বৰত মই ছেমছাঙত প্ৰমোটাৰ হিচাপে জইন কৰিলোঁ। জইন কৰাৰ পাছত 4.5 বছৰ কৰিলোঁ। তাৰপাছত 2014 চনৰ জানুৱাৰী 13 তাৰিখ মানে মই বেলেগ এটা ব্ৰেণ্ডত, তাৰপিছত ছেমছাঙৰ পৰা বেলেগ এটা ব্ৰেণ্ডত জইন কৰিলোঁ। সেইটো হৈ গৈছে HTC। এইটো মই যিটো টি চাৰ্ট পিন্ধি আছোঁ HTC, এইটো ব্ৰেণ্ডত জইন কৰিলোঁ। এইটোতো সেই প্ৰমোটাৰে কৰিলোঁ, মানে কি সেই ছেমছাঙত যিটো দৰমহা পাইছিলোঁ তাতকৈ অলপ বঢ়াই দিলে। বঢ়াই দিয়াৰ লগে লগে মানে কি হ'ল, মাতিলে আৰু যে তুমি HTCত কৰিবা নেকি। তাৰপিছত মই বোলো ভাল ব্ৰেণ্ড এটা কৰি চাওঁ, কৰিলোঁগৈ HTCত। কৰোঁতে HTCটো 1.5 বছৰমান কৰিলোঁ। কৰাৰ পাছত লাষ্টত HTCৰ পৰা মই মানে কি হ'ল, 2016 চনৰ নৱেম্বৰ মানত এৰিছোঁ আৰু HTC। নৱেম্বৰত যেতিয়া মই আপোনাৰ HTCৰ পৰা ৰিজাইন দিলোঁ, ৰিজাইন দিয়াৰ পাছত প্ৰায় 1.5 মাহ 2 মাহমান কি হ'ল, মানে মই HTCৰ পৰা ৰিজাইন দি লেন'ভত সোমালোঁ। লেন'ভত কৰি তাৰপাছত কি হ'ল, মোৰ পটককৈ মানে আছুছৰ ফালৰ পৰা এটা ভাল অফাৰ আহি গ'ল। মানে কি হয়, প্ৰমোটাৰৰ পৰা তেতিয়া আপোনাৰ টিম লিডাৰলৈ প্ৰমোশ্যন হয় যেতিয়া এক্সপিৰিয়েঞ্চ হৈ যায়। তাৰপাছত মই যেতিয়া আপোনাৰ আছুছত মানে লেন'ভ বাদ দি 1.5 মাহমান কৰাৰ পাছত, লেন'ভত 1.5 মাহমান কৰা বাদ দিলোঁ 1.5 মাহমান কৰি। তাৰপাছত কি হ'ল, আছুছৰ মানে 2017 চনৰ জানুৱাৰী মাহৰ 4 তাৰিখ মানে মই আছুছত এজ এ টিম লিডাৰ জইন কৰিলোঁ। জইন কৰাৰ পাছত আছুছত কৰি আছোঁ, দৰমহা ভাল। তেতিয়া মানে কি হয়, 2017 চনৰ কথা, তেতিয়া আপোনাৰ কি হয়, মই মানে আছুছৰ পৰা ভাল পইচা এটা পাওঁ, মানে মাহেকত আপোনাৰ 30-40 হাজাৰ টকা মোৰ কেতিয়াবা আহি যায় তেনেকুৱা। তাৰপাছত কৰি থাকোঁতে মানে আছুছৰ পৰা 2018 লাষ্টলৈ বাদ দিছোঁ। মানে কি হ'ল, বাদ দিছোঁ মানে কি, আছুছত তেতিয়া মানে কি হ'ল, অফলাইন প্ৰডাক্টবিলাক বন্ধ হৈ গৈছে। বন্ধ হৈ যোৱাৰ লগে লগে মানে কি হ'ল, আমাৰ পোষ্টবিলাক এৰুৱাই দিয়াৰ লগে লগে আমি কি হ'ল, কাম বাদ দিব লগা হ'ল। বাদ দিয়া তাৰ পাছততো আপোনাৰ এই কৰোণা মানে এনেকুৱা লকডাউন সেইবিলাক আৰম্ভ হৈ গ'ল। 18-19 মানৰ পৰা সেইবিলাক আহিয়ে গ'ল আৰু কাহ আহিলে, কৰোণা, লকডাউন সেইবোৰ চব আহি গ'ল। তাৰপিছত কি হ'ল, তেতিয়া 2019ত মই মানে আছুছ বাদ দিয়াৰ পাছত 2019ত মই এটা আপোনাৰ মানে দৰৱৰ মেডিচিনৰ এটা হ'লচেলৰ হেৰিত কৰিলোঁ, ডিষ্ট্ৰিবিউটৰত মানে কাম কৰিলোঁ, চেলছতে। তাৰপিছত তাত কৰি থাকোঁতে তাত মানে কি হ'ল, মালিকজনৰ লগত মোৰ বৰ বেছি মানে ভাল নালাগিলে আৰু কামটো কৰি নকৰা, মানে মই বাদেই দিলোঁ আৰু প্ৰায় মানে এবছৰৰ ওচৰা-ওচৰি কৰিলোঁ নেকি, নে নকৰিলোঁ মোৰ মনত নাই, বাদ দি দিলোঁ, মানে ভাল নালাগিলে কাৰণে। তাৰপাছত কি কৰিম কি নকৰিম, মানে চাকৰি গ'ল, সেইফালে ইয়াতো মানে কি কৰিম এতিয়া চিন্তা, মানে কৰি থাকোঁতে ভাবিলোঁ এটা কাম কৰোঁ, নিজে দোকান এখনকে খোলোঁ। তেনেকৈ চিন্তা কৰি কি হ'ল, 2020 চনৰ 22 মাৰ্চত মই এখন মানে কি চিকেন শ্বপ, মানে মুৰ্গী কাটিঙৰ দোকান এখন খুলিলোঁ। আমাৰ নেশ্যনেল হাইৱে 37ৰ ছাইডতে, আপোনাৰ মানে আমাৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ আগলৈ। চলাই আছোঁ, মানে দোকানখন চলিয়ে আছিলে মোটামুটি, মানে কাষ্টমাৰো গোট খাইছিলে। কিন্তু মানে কি হয়, ভগৱানে কিছুমান মানে পৰীক্ষা লয় যে,
মোৰ অসুখ হ'ল। অসুখ মানে মোৰ ডায়েবেটিছে দেখা দিলে। ডায়েবেটিছ হৈ যোৱাৰ লগে লগে মানে মোৰ চিটুৱেশ্যনটো বহুত বেছি বেয়া হৈ গৈছিলে। 750 হৈ গৈছিলে মোৰ যিটো মানে চুগাৰৰ হেৰিটো। তাৰপিছত মানে দোকানখনত হেৰি হৈ যোৱাৰ লগে লগে মানে দোকানখন মোক ভালদৰে দোকানখনত মন দিবই নোৱাৰা হৈ গ'লোঁ। মেডিকেলত গৈ এসপ্তাহ এডমিট হ'লোঁ। তাৰপিছত এই দৰৱ পাতি খোৱা, মানে মোৰ দেহাটো এনেকুৱা নিচিনা হৈ গ'ল, মানে দোকানত মন বহাবই নোৱাৰোঁ। মানে আজি দোকান খুলিলোঁ 10 দিন বন্ধ, আজি দোকান খুলিলোঁ আকৌ 15 দিন বন্ধ, মানে দোকান এনেকুৱা নিচিনা হ'লগৈ। লাষ্টত কি কৰিম কি নকৰিম ভাবি নাপায়, বোলো নাই দোকান চলাব নোৱাৰিম আৰু, এইটো দেহা যিটো হ'ল আৰু ভগৱানে যিটো দি দিলে আৰু এইটো মানে কোনো পধ্যে আৰু চলিউশ্যন নাই, মানে দোকান বাদেই দিব লাগিব। তাৰপিছত দোকান মই সেই আলিমৰ পৰা বাদ দি দিলোঁ। বাদ দি মোৰ ঘৰলৈ আহিলোঁ। দোকান বাদ দি ঘৰলৈ আহিলোঁ, মানে এইটো ক'ব বিচাৰিছোঁ মানে ঘৰৰ ওচৰলৈ শ্বিফ্ট কৰি দিলোঁ সেইখন দোকানকৈ। মানে কি হ'ল, ঘৰৰ ওচৰতে ব্ৰইলাৰ দোকান, মানে ব্ৰইলাৰ কাটিম আৰু ঘৰৰ ওচৰতে চলাই আছোঁ। ব্ৰইলাৰৰ পৰা গৈ পাণ দোকান হ'ল, গেলামাল হ'ল, তেনেকৈ মানে এতিয়া বৰ্তমান পৰ্যায়ত মানে মই ব্ৰইলাৰো কাটোঁ, পাণ দোকানো আছে, গেলামালৰ 2-এটা সৰু, মানে যেনেকৈ পাৰোঁ টুকটাক চলাই আছোঁ আৰু আজিৰ ডেটত। মানে মোৰ এইখিনি একদম নিজৰ পাৰ্চনেল, মানে একদম এক্সপিৰিয়েঞ্চ, মানে একদম সত্য কথা কৈছোঁ। ইয়াত কোনো মানে এনেকুৱা কৃত্ৰিমতা নাই যে মই কিবা এটা বনাই মেলি আপোনালোকক কৈছোঁ, একদম সত্য কথা। মানে এইখিনি অভিজ্ঞতাৰ পৰা মই এইটোৱে বুজিলোঁ, মানে দোকান কেনেকৈ চলাব লাগে সেইটো গম পালোঁ, কোম্পানী লেভেলত কেনেকৈ কৰিব লাগে সেইটো বুজি পালোঁ, বা কোম্পানীয়ে মানে এমপ্লয়ীক কিদৰে খটুৱায় সেইটো বস্তু এটা শিকিলোঁ। আৰু সৰুৰ পৰা মানে কোম্পানী লেভেলত সৰুৰ পৰা ডাঙৰলৈ মানে উঠিবৰ কাৰণে কি কৰিব লাগে, বা ডাঙৰ যেতিয়া পজিশ্যন ওপৰলৈ যায় তাত কি কৰিব লাগে, সেইখিনি বস্তু শিকিলোঁ। আৰু আজি দোকান খুলিয়ে সেইটোতো আৰু মানে ভাল অভিজ্ঞতা হৈছে যে দোকান এখন কেনেকৈ চলাব লাগে। কিন্তু দোকান চলোৱা আগৰ অভিজ্ঞতা আছিলেই, খালি তেতিয়া যেনিবা কি হয়, বেলেগৰ তলত কৰিছিলোঁ। এতিয়া সৰু সুৰাকৈ হওক নিজেই কৰিছোঁ। মানে গম পালোঁ যে কাষ্টমাৰৰ লগত কেনেকৈ হেণ্ডলিং কৰিব লাগে, প্ৰডাক্ট কেনেকৈ বিকিব লাগে, কাষ্টমাৰক কেনেকৈ হেপী কৰিব লাগে। কাষ্টমাৰজন আকৌ ৰিপিট আপোনাৰ ওচৰলৈ কেলৈ আহিব? আপোনাৰ কথা বতৰা ব্যৱহাৰ পাতি, আপুনি দোকানত কাষ্টমাৰ মানে প্ৰয়োজনীয় বস্তুটো ৰাখিছেনে? কাষ্টমাৰটো পইচা দি কিনিব, যেতিয়া আপুনি সেই বস্তুখিনি তেওঁৰ পচন্দমতে ৰাখিছেনে? আপোনাৰ পচন্দমতেতো বিকিলে নহ'ব, গতিকে তেওঁৰ পচন্দমতে বস্তুটো ৰাখিছেনে? চব বস্তু মানে হেৰি কৰিব লাগিব, চালি জাৰি চাব লাগিব, তেতিয়াহে দোকান চলিব। আৰু মই মানে কি, দোকান খুলি সফল এতিয়ালৈকে একো হোৱাই নাই। কাৰণ কেলৈ, মই ক'বলৈ গ'লে দৰিদ্ৰ ঘৰৰ ল'ৰা। কাৰণ যি 2-এটকা উপাৰ্জন হয় সেইটো আকৌ মই ঘৰতে খৰচ কৰিব লগা হয়, নিজৰ ছেভিংছ বুলিবলৈ একো নাই। সেইটো কাৰণে আজিৰ ডেটত মোৰ নিজৰ বাইক এখন বুলিবলৈও নাই, মানে কি চলি আছোঁ। আৰু মানে কি হয়, মোৰ এইখিনি মনৰ কথাখিনি মানে কি মই কাক ক'ম কাক নক'ম এনেকুৱা লাগি থাকে। সেইটো কাৰণে মানে কি মই ভাবিছোঁ ইউটিউবতে কওঁ, ৰাইজৰ আগত মোৰ নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰোঁ। মানে কি ভিডিঅ'টো হয়তো সম্পূৰ্ণ কোনেও চোৱাও নাই, কাৰণ ভিডিঅ'টোত চবেই বৰিং পাইছে, কেলৈনো শুনিম ইয়াৰ নিজৰ কথাখিনি। কিন্তু মানে কি মোৰ কৈ ভাল লাগে, কাৰণ মোৰ নিজৰ ভিতৰত কিছুমান সোমাই আছে, সেই সোমাই থকা কথাখিনি যদি মই আপোনালোকৰ আগত ক'ব পাৰোঁ, মোৰ নিজকে মুকলি লাগে। সেইটোৱে আচলতে মোৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈ গ'ল সেইটোৱে। বাকী মানে ইউটিউবততো এইটো মই মানে কি ভিডিঅ'টো বনাইছোঁ মানে কোনো পইচা আৰ্নিং কৰিবৰ কাৰণে নহয়, মানে কি ইউটিউবৰ মাধ্যমত মই আপোনালোকৰ মানে মাজলৈ সোমাই যাব বিচাৰিছোঁ, আৰু আপোনালোকে যাতে মোক আঁকোৱালি লয়, সেইটোৱে আচলতে। সেইটো কাৰণে মানে কি মই ভিডিঅ'টোত মানে ক'বলৈ বিচৰা নাই যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বা লাইক কৰিব মোৰ ভিডিঅ'টো, বা কমেণ্ট কৰিব, বা শ্বেয়াৰ কৰিব। যদি আপোনালোকে কিবা এটা ভাল পাইছে বা কিবা এটা হেৰি কৰিছে, সেইটো আপোনালোকক নক'লেও আপোনালোকে কৰিব, সেইটোৱে আচলতে। গতিকে আজিলৈ আহিছোঁ আৰু, বিশেষ বহুত দীঘল নকৰোঁগৈ আৰু, আজিলৈ আহিছোঁ। নমস্কাৰ, জয় আই অসম।